Hi guys, welcome back to my new video. আশা কৰিছো সকলো ভালে আছে। বহুত দিনৰ পিছত আপোনালোকৰ বাবে এটা ভিডিও লৈ আহিছো। কাৰণ বিশেষ কাৰণত মই ভিডিও আপলোড কৰিব নাই পৰা বহুত দিন হ'ল আৰু হৈছে মোৰ পৰীক্ষা হৈ আছে সেইকাৰণেও দিব পৰা নাই ভিডিও কৰি থৈছো কিন্তু এডিটিং কৰিব হোৱা নাই আৰু লগতে ভিডিও দিয়াত কিছু প্ৰবলেমো হৈছে মোৰ মোবাইলটো গতিকে দিব পৰা নাই গতিকে ক্ষমা কৰিব সকলোৱে আকৌ আজি বিশেষ কিবা এটাও আছে আৰু আবেলি এটা 3টা বাজিলে ভিডিওটো মই আৰম্ভ কৰোতে আৰু বিশেষ কিবাটো হৈছে আমাৰ ঘৰত বাৰ বিয়া আৰু বাৰ বিয়া আজি ৰভা খুঁটা পাতিছে যেহেতু বিয়া পালেহি আৰু তাৰ ভিডিও অলপো মই ক্লিপ লৈ থৈছিলো আগবেলাতে আৰু সেই ভিডিও ক্লিপখিনিও আপোনালোকক এই ভিডিওটো লগতে মই দি দিম যেহেতু এতিয়া আবেলি 3টা বাজিলে মই ভিডিওটো আৰম্ভ কৰা বহুত লেট হৈ গ'ল গতিকে আপোনালোকে চাব আৰু আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই তলত কমেন্ট কৰিব কেনেকুৱা পাইছে আৰু যি সকল নতুন দৰ্শকে মোৰ ভিডিও চাই আছে তেওঁলোকক ক'ব বিচাৰো যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব তেতিয়া আগলৈ আহিবলগীয়া ভিডিওবোৰ আপোনালোকৰ মোবাইলত নটিফিকেশন পাই থাকিব গতিকে আজি ভিডিওটো চাই থকা শেষলৈকে স্কিপ নকৰাকৈ আৰু লগতে আজি মই আপোনালোকক আমাৰ হাকনি বাৰীখন দেখুৱাম আৰু হাকনি বাৰীত মই যাওঁ নোজা নহয় কিন্তু আপোনালোকক আজি দেখুৱাও আমাৰ দেউতা আৰু মায়ে কিদৰে মানে আজৰি সময়খিনিত কেনেকৈ কি কৰে গতিকে আপোনালোকক দেখুৱা আৰু আপোনালোকে আগৰকিটা ভিডিওত মানে আজি মোক চেঞ্জ পাইছে নে বাৰু কিবা এটা কমেন্ট কৰিবচোন কি চেঞ্জ পাইছে সকলোৱে হয়তো ধৰিব পাৰিছে গতিকে ভিডিওটো শেষলৈকে চাই থাকক গৈ আছো হাকনি বাৰীলৈ আপোনালোকক মই কৈছিলো হাকনি বাৰীখন দেখুৱাম আৰু লগতে বেক কেমেৰা কৰি এই পিছফালৰখিনি ইগনোৰ কৰিব দেই ভগা চিগা কিবা কিবি মানে আৰু লগত আছে ভণ্টি তাই বেক কেমেৰা কৰিব আৰু মই আপোনালোকক দেখুৱাই যাম চাই থাকক তাৰপিছত এয়া চক ফুলকবি তাৰপিছত এইখিনি হৈছে লাই বহুত ডাঙৰ হৈছে লাইখিনি আৰু বেক সাইডে এফালে ধনিয়া আছে আৰু জাতিলাও গছ বিলাহী কণ বিলাহী বৰ বিলাহী আছে তাৰপিছত এয়া বন্ধাকবিও আছে কেইটামান আছে মানে এইখিনি গোটেই জেগাখিনি আছতে আছিল আমাৰ গোটেই জেগাখিনি আছিল খাই মানে শেষ হৈ গ'ল ঘৰতে গতিকে আৰু আমাৰ ইমান তেনেকৈ বজাৰ কৰিবলগীয়া নহয় আছতে ঘৰতে যিহেতু মা দেউতাই কৰিছে লগতে আমিও কৰোঁ সহায় অলপ আৰু এয়া বন্ধাকবি আছে ইয়াতে তাৰপিছত ফুলকবিও আছে অলপ আছেগৈ আৰু এইফালে এইখিনি মূলা হয় আৰু কলপুলি আছে এইবোৰ কলপুলি আৰু এখন হৈছে আমাৰ মানে দুখন বাৰী নিচা ইয়াত আছে আমাৰ নাৰিকল আছে তাৰপিছত তামোল আছে তেনেকৈ আছে আৰু ঘৰতে খাই থাকিবলৈ হৈ যায় আৰু ৰ'ব আৰু দেখুৱাই আছোঁ আপোনাক জাতিলাও লাগি আছিল বাৰু ছিঙিলে নেকি চাওঁ মই আৰু এইবোৰ বেঙেনা গছ আছে কিবা কিবি আৰু আমি আনকিনে ফুলৰ পুলিও আমি বেক সাইডে ৰাখিছোঁ মানে ফুলৰ পুলি তাৰপিছত ভোট জলকীয়া পুলি তাৰপিছত এয়া ছিঙিলে এজোপা জাতিলাও গছ হয় তাৰপিছত এইখিনি আৰু ঘৰত খাই থাকিবলৈ কাৰণ হৈ যায় আমাৰ আৰু বিশেষ 4টাহে মানুহ গতিকে খাই থাকিবলৈ সিমানখিনি হৈ যায় বজাৰ নকৰাকৈ হৈ যায় পইচাটো ৰেহাই হৈ যায় আৰু গতিকে আপোনালোকেও খেতি কোনে কৰি ভাল পায় ক'বচোন খেতি হওক ফুল হওক মানে কোনে কৰি ভাল পায় কমেণ্ট কৰিবচোন আমাৰ মা দেউতাই মানে বহুত বেছি ভাল পায় গতিকে আজৰি সময়খিনি তেনেকৈ কেনেকুৱা লাগিছে মানে বা এই পেণ্ডেল দি আছে
বহুত ধুনীয়া লাগিছে অধিকদিও ভাও খেতাইছে অতি দিছে তোৰ তাৰপিছত কাপোৰ কিনিলি নে সেইটো ক কাপোৰ তোমাৰ 10 কিনিলোঁ নাই নৰ্মেলো কথা কয় এনেই এইটো ফটোৱা গেন্দি কিনিছোঁ একদম হ'ব 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 অঁ ফটো এটা আৰু আপোনালোকে দেখিলে বিয়াৰ আগতীয়াকৈ হোৱা নিয়ম নীতিখিনি যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো তেনেহ'লে যিহেতু মোৰ আকৌ 24 তাৰিখৰ পৰা কণ্টিনিউ পৰীক্ষা আছে গতিকে আৰু হয়তো ভিডিঅ'সমূহ আপলোড কৰা অলপ দেৰি হ'ব পাৰে কিন্তু আশা কৰিছোঁ আপোনালোকে ৱেইট কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আৰু তেনেহ'লে নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম আপোনালোকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে অকণমান শ্বেয়াৰ কৰি দিব আশা কৰিছোঁ তেনেহ'লে নতুন এটা ভিডিঅ' সৈতে আকৌ সোনকালে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক বাই বাই